গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল ববিতাছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ পাহাৰীয়া কচুৰ এখন ৰেচিপি। এই তিনিডাল দেখিছে নহয়, এইকেইডালক পাহাৰীয়া কচু বুলি কোৱা হয়। এই পাহাৰীয়া কচুখনেৰে মই এখন সুন্দৰ ৰেচিপি বনাবলৈ ওলাইছোঁ। কচুখিনি গুচাই ল'লোঁ, তাৰ লগত আলু এটা লৈছোঁ আৰু কঁঠালগুটি কেইটামান লৈছোঁ। এনেকৈ আপোনালোকেও কচুৰ লগত কঁঠালগুটি দি বনাই খাবচোন, বৰ ধুনীয়া লাগে খাবলৈ। এতিয়া মই কচুখিনি মিহি মিহিকৈ কাটি ল'ম। কচুখিনি মই কাটি বাউল এটাত ৰেডি কৰি ল'লোঁ। কাটিবলৈ মই আলু এটা লৈছোঁ, কঁঠালগুটি কেইটামান লৈছোঁ, পিঁয়াজ এটা, নহৰু কেইফুটামান, শুকান জলকীয়া আৰু কেঁচা জলকীয়া কেইটামান লৈছোঁ। মই কেৰাহীটো পাতিলোঁ, কেৰাহীটো অলপ গৰম হ'বলৈ দিম। তাৰপিছত মই তেল দিম। সেই গৰম হোৱাত তেল অকণমান দিছোঁ। তেল গৰম হোৱাত মই পিঁয়াজ আৰু নহৰু একেলগে দি দিছোঁ। এতিয়া মই শুকান জলকীয়া দুটা দিম, দি পেলাই অলপ সময় এইখিনি মই ফ্ৰাই কৰিম। এইখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াত মই নিমখ আৰু মই অলপ সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত হালধি দিম, তাৰপিছত নিমখ দিম। এতিয়া অলপ সময় লৰাই পেলাই ইয়াত ঢাকোনখন লগাই দিম। এতিয়া মই ইয়াত ঢাকনখন লগাই দিম। ঢাকনখন লগাই অলপ সময়ৰ কাৰণে মিডিয়াম ফ্লেমত দি থ'ম। ঢাকনখন আঁতৰাই এতিয়া কচুখিনি এবাৰ লৰাই দিম। ইয়াৰ উতলি আছে আৰু অলপ সময় উতলিব লাগিব। আকৌ ঢাকন লগাই দিম। ভাজি উতলি আছে, অলপ সময়ৰ পিছত কচু ভাজি ৰেডি হ'ব আৰু। কচু ভাজি ৰেডি হৈ গ'ল। যিহেতুকে আমি মছলা কম খাওঁ, সেইকাৰণে আমি কচু ভাজিখনত বেছি মছলা ব্যৱহাৰ কৰা নাই। লগতে আমাৰ পিনে এই কচুবিধক পাহাৰীয়া কচু বুলি কয়। আপোনালোকৰ পিনে কি নামেৰে জনাজাত সেইটোও কমেণ্ট কৰি জনাবচোন। লগতে আপোনালোকে খাই পাইছেনে সেইটোও জনাব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।